বিলাসীপাৰা নয়াহাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত 2 আৰু আহত 3। আজি পুৱা আনুমানিক 7 বজাত নয়াৰহাটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ধুবুৰীৰ ফালৰ পৰা বিলাসীপাৰাৰ অভিমুখে তীব্ৰ বেগত অহা AS17 C5487 নম্বৰৰ আলুভৰ্তি মালবাহী ট্ৰাকখনে তীব্ৰ বেগেৰে আহি নয়াহাট আৰক্ষী চকীৰ সন্মুখতে ৰখাই থোৱা মেজিক গাড়ী এখনত খুন্দিয়াই কিছুদূৰ নিলগত ৰখি থকা AS17C0391 আৰু AS17C3074 টেম্পু দুখনক খুন্দিয়াই এই ঘটনাত এজনৰ থিতাতে মৃত্যু আৰু 4জন গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তি 4জনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসাধীন অৱস্থাত এজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত নিহত ব্যক্তিজনৰ এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। আজি ৰাতিপুৱা আনুমানিক 7টামান বজাত ধুবুৰী ফালৰ পৰা বিলাসীপাৰা অভিমুখী এখন আলু ভৰ্তি 10 চকীয়া মালবাহী ট্ৰাক যাৰ নম্বৰ AS17C5487 এই গাড়ীখনে তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই নয়াহাট আৰক্ষী চকীৰ সন্মুখত ৰখাই থোৱা এখন খালী মেজিক গাড়ীত খুন্দিয়াই তাৰ পাছত গাড়ীখন ক্ৰমাগতভাৱে নয়াহাট তিনিআলিত থকা বটগাছ এডালত খুন্দিয়াই আগবাঢ়ি গৈ থাকি সন্মুখত থকা দুখন অটোত খুন্দিয়াই দিয়ে। ফলত এজন ঘটনাস্থলীতে মৃত্যু হোৱাৰ সমান্তৰালকৈ 4জন মানুহ আঘাতপ্ৰাপ্ত হয়। জখমীখিনিক বিলাসীপাৰা মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু যিটো ঘটনাস্থলীতে যি মানুহজনৰ মৃত্যু হৈছে তেখেতক নয়াহাট আৰক্ষী চকীৰ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা লৈ যোৱা বুলি জনা গৈছে। এতিয়ালৈকে গাড়ীখন কিছু দূৰ যোৱাৰ পাছত 3 কিলোমিটাৰ মান যোৱাৰ পাছত সনকোচ নামৰ এইখিনি ঠাইত পৰিত্যক্ত এইখিনি ঠাইত থৈ পেলাই গাড়ীৰ চালক হেণ্ডিমেন পলাই যোৱা বুলি জনা গৈছে। মোৰ ঘৰ নয়াহাট বৰগিৰাই হয়। মোৰ নাম মুকলেশ ৰহমান। কি আছিল কথাটো মানে কি, ধুবুৰীৰ পৰা এখন মালবাহী ট্ৰাক আহি আছিল। অহাৰ সময়ত মানে আমাৰ থানাৰ সন্মুখত এটা গাড়ী ৰখি আছিল আৰু কি, টেম্পু গাড়ী। তাত মানে খুন্দা মাৰিছে। খুন্দা মাৰাৰ পিছত আকৌ মানে আমাৰ এই নয়াহাট তিনিআলিত আকৌ এখন মানে টেম্পু খুন্দা মাৰিছে। অলৰেডি 2টা টেম্পু খুন্দা মাৰিছে। মাৰাৰ পিছত অলৰেডি একজন স্পট ডেড হ'ল আৰু 3জন মানে আমাৰ বিলাসীপাৰা চিকিৎসালয়ত লৈ গ'ল। আৰু দুৰ্ঘটনা সংঘটিত হোৱা জেগাখিনিৰ নাম ক'ব? আমাৰ এই জেগাখনৰ নাম হ'ল নয়াহাট। কোন সময়ত হৈছিল? কোনো মানে আমাৰ 7টা, 7:30 মান বজাত। এতিয়ালৈকে কোনোবাই হতাহত হৈছে নেকি? এজন স্পট ডেড আৰু 3জন হস্পিটেল লৈ গৈছে।